নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় অসমীয়া থলুৱা খাদ্য বহুত ভাল পায়। আজি আমি জানবিজ কিচেনত বনাব গৈ আছোঁ কচুৰ সৈতে মাছৰ চব্জি। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমি এটা লৈছোঁ কচুটো ভালদৰে কাটি ল'ম। আপুনি আগতে বাকলিখিনি গুচাই ল'ব ভালদৰে, তাৰপিছত সৰু সৰুকৈ কাটি ল'ব। এয়া গোটেইখিনি কটা হৈ গৈছে, এতিয়া ভালদৰে ধুই ল'ম। আৰু এয়া মই লৈছোঁ মাছ দুটা, ভালদৰে কাটি ল'ম। এয়া মাছৰ মূৰেৰে বনাম। এয়া মূৰখিনি মই ভাজি লৈছোঁ। এয়া কচুখিনি ধুই থৈ দিছিলোঁ মই। এয়া নহৰু কেইটামান লৈছোঁ, কেৰাহীটো উঠাই দিছোঁ গেছত, অকণমান সৰিয়হ তেল দিম। মাছৰ ভজা তেলখিনিতে মই দি দিছোঁ। এয়া পাঁচফোৰণ, এয়া শুকান জলকীয়া আৰু নহৰুখিনিও দি দিম। গোটেইখিনি অলপ ব্ৰাউনিত হোৱালৈ ফ্ৰাই কৰিব আৰু কচুখিনিও দি দিব। এয়া ভালদৰে হৈ গৈছে। janbirockৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া ইয়াতে নিমখ আৰু হালধি গুড়ি দি দিম। ভালদৰে মিক্স কৰিব আৰু ভাজি থাকিব। অকণমান ভজা হোৱাৰ পিছত চাব নিজে ইয়াৰ ৰস ওলাইছে, পানী আৰু বেলেগ পানী দিব নালাগে। ইয়াৰ ৰসৰে বইল হৈ যাব। ভালকৈ ঢাকনি দি ঢাকি দিব। এয়া চাওক মোটামুটি বইল হৈ গৈছে। এতিয়া মই কেঁচা জলকীয়া দিম আৰু এয়া লাল মিৰ্চৰ গুড়ি। এয়া চাওক গোটেইখিনি হৈ গৈছে বইল ভালদৰে। এতিয়া মই অকণমান চেনি দিম। চেনি দিলে ইয়াৰ যিটো ধৰে বুলি কয় এইটো নধৰে। অকণমান বুট দি দিছোঁ, বুট দিলে টেষ্টটো ভাল হয়। গোটেইখিনি ভালদৰে ভাজি থাকিব। এয়া হৈ গৈছে। এতিয়া মই সৰিয়হ অকণমান বটি থৈ দিছিলোঁ, এইখিনি দি দিম। সৰিয়হ দিলে টেষ্টটো বেছিকৈ উঠে। জলকীয়া অলপ বেছিকৈ দিব, ইয়াত জ্বলা হ'লে বেছি ভাল হয় কচুৰ। এয়া মই মাছখিনি একদম সৰু সৰুকৈ লৈছোঁ, ভাজি থৈছিলোঁ মাছৰ মূৰখিনি। ইয়াতে মই দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক আৰু হৈ গ'ল ৰেডি আমাৰ মাছৰ মূৰৰে কচুৰ আঞ্জা। বহুত টেষ্টি হয়, মোৰ ফেভৰেট হয়। আপোনালোকে নিশ্চয় জনাব আপোনালোকে কেনেকুৱা লাগে এই চব্জি। অসমীয়া থলুৱা খাদ্যৰ বিভিন্ন ৰেচিপিসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।